অৱতাৰত মহিলা গোপী ৰাৱণ মৰিল ৰামৰ হৰত সেইখন আঞ্জা আমাৰ হাতত কি বাৰু উত্তৰটো ভাবকচোন আপোনালোকে নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আকৌ এবাৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ কেইটামান অসমীয়া হাতৰ আশা কৰোঁ আজিৰ ভিডিঅ'টো ভাল পাব আজিৰ ভিডিঅ'ৰ 1 নম্বৰ হাতৰটো হৈছে মোৰ নাম ৰান্ধনী মুখত যিয়ে মোক দুখৰ কৰে হিয়ে আকৌ চকু পানী টুকে মোৰ নাম ৰান্ধনী মুখত যিয়ে মোক দুখৰ কৰে হিয়ে আকৌ চকু পানী টুকে কি বাৰু উত্তৰটো ভাবকচোন আপোনালোকে বন্ধু বান্ধৱীসকল আপোনালোকে বাৰু ইয়াৰ উত্তৰটো ভাবি পালেনে হয় ইয়াৰ উত্তৰটো হ'ল পিয়াজ বাৰু মই কোৱাৰ দৰে আপোনালোকে ভাবিছিলনে উত্তৰটো 2 নম্বৰ হাতৰটো হৈছে লাটুমটো খাপ কটা জিভাখন ফটা বগা চাটত খচখচানে কলা পানী বটিয়াই মুখে হৰি নাম টানে লাটুমটো খাপ কটা জিভাখন ফটা বগা চাটত খচখচানে কলা পানী বটিয়াই মুখে হৰি নাম টানে কি বাৰু উত্তৰটো ভাবকচোন আপোনালোকে বন্ধু বান্ধৱীসকল আপোনালোকে বাৰু ইয়াৰ উত্তৰটো ভাবি পালেনে হয় ইয়াৰ উত্তৰটো হ'ল কলম বাৰু মই ভবাৰ দৰে আপোনালোকেও ভাবিছিলনে উত্তৰটো 3 নম্বৰ হাতৰটো হৈছে লিকি লিকি ডিমৰু চিকি চিকি পাত হুৰুচ মুখে যাব লাগে 6 মাহৰ বাট লিকি লিকি ডিমৰু চিকি চিকি পাত হুৰুচ মুখে যাব লাগে 6 মাহৰ বাট কি হ'ব বাৰু উত্তৰটো ভাবকচোন আপোনালোকে বন্ধু বান্ধৱীসকল আপোনালোকে বাৰু ইয়াৰ উত্তৰটো ভাবি পালেনে হয় ইয়াৰ উত্তৰটো হ'ল তামোল গছ বাৰু আপোনালোকে উত্তৰটো ভাবিছিলনে যদি ভাবিছিল তেনেহ'লে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব 4 নম্বৰ হাতৰটো হৈছে শুকান যেন তাৰ শৰীৰ গোট চৰাই নহয় কিন্তু আছে দীঘল ঠোঁট সৰ্প নহয় আছে তাৰ ফটা জিভা সেইটোনো কি বস্তু কোৱাচোন বোপা শুকান যেন তাৰ শৰীৰ গোট চৰাই নহয় কিন্তু আছে দীঘল ঠোঁট সৰ্প নহয় আছে তাৰ ফটা জিভা সেইটোনো কি বস্তু কোৱাচোন বোপা বন্ধু বান্ধৱীসকল আপোনালোকে বাৰু ইয়াৰ উত্তৰটো ভাবি পালেনে হয় ইয়াৰ উত্তৰটো হ'ল চিয়াহী কলম বাৰু মই কোৱাৰ দৰে আপোনালোকেও ভাবিছিলনে উত্তৰটো আজিৰ ভিডিঅ'ৰ 5 নম্বৰ হাতৰটো হৈছে অৱতাৰত মহিলা গোপী ৰাৱণ মৰিল ৰামৰ হৰত সেইখন আঞ্জা আমাৰ হাতত অৱতাৰত মহিলা গোপী ৰাৱণ মৰিল ৰামৰ হৰত সেইখন আঞ্জা আমাৰ ঘৰত কি বাৰু উত্তৰটো ভাবকচোন আপোনালোকে বন্ধু বান্ধৱীসকল আপোনালোকে বাৰু ইয়াৰ উত্তৰটো ভাবি পালেনে হয় ইয়াৰ উত্তৰটো হ'ল বাঁহৰ গাছ বাৰু মই কোৱাৰ দৰে আপোনালোকেও ভাবিছিলনে উত্তৰটো যদি ভাবিছিল তেনেহ'লে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব